অনেক বছৰৰ আগৰ কথা। এখন গাঁৱত ৰামু নামৰ এজন ল'ৰাই বসবাস কৰিছিল। কিবা এটা দুৰ্ঘটনাত তাৰ মা আৰু দেউতাৰ মৃত্যু হৈ গৈছিল। সি সৰু এটা ঘৰত অকলেই আছিল। বীৰেন ভাই, আপোনাৰ ওচৰত এটা দৰকাৰী কামৰ কাৰণে আহিছোঁ। তোৰ আৰু কি দৰকাৰী কাম? আচ্ছা, সোনকালে ক। মই কৈছোঁ যে যদি 50 টকা এটা দিয়ে তেন্তে আপোনাৰ খুব উপকাৰ হ'ব। দুদিন ধৰি একোৱেই খোৱা নাই। ঘৰত চাউলো নাই। যদি টকাটো দিয়ে আপোনাৰ খুব উপকাৰ হ'ব। মই অলপ দিনৰ ভিতৰতে টকাটো দি দিম। তই মোৰ টেনচন আৰু বঢ়াইছ। আৰু কি মই টকাৰ বেংক লৈ বহি আছোঁ নেকি? তহঁতৰ টকা দৰকাৰ হ'লে মোৰ ওচৰত আহি যাবি আৰু মই দি দিম। মোৰ মাথাটো গৰম হৈ আছে। তই ইয়াৰ পৰা যা। মোৰ দেউতাইতো আপোনাৰ পৰা 2000 টকা পায়। সেইটো মইতো দিব কোৱা নাই, মাত্ৰ 50 টকা ধাৰহে বিচাৰিছোঁ। আৰে তই বেছি কথা নকবি। তই এতিয়া ইয়াৰ পৰা যা। ৰামুৱে মন বেয়া কৰি যোৱা আৰম্ভ কৰি দিছিল। দুখী হৈ সি কেনেকৈ জংঘল আহি গৈছিল সি নিজেই নেজানিছিল। হঠাৎ সি এটা ছাগলী অসুস্থ অৱস্থাত দেখা পাইছিল। সি ছাগলীটোক ঘৰত লৈ আহিছিল। ৰামুৰ যত্নত ছাগলীজনী সুস্থ আৰু স্বাস্থ্যৱান হৈ আহিছিল। ৰামু, তোৰ ছাগলীটো সুস্থ আৰু স্বাস্থ্যৱান হৈছে। এটা কাম কৰ, তোৰ ছাগলীটো মোক বিক্ৰী কৰি দে। নহ'ব ভাই, মই ছাগলীটো বিক্ৰী নকৰোঁ। ছাগলীটো মোৰ পৰিয়ালৰ দৰেই। সি গুচি গ'লে মই থাকিব নোৱাৰিম। আৰে শুন, তই ভালমতে চিন্তা কৰ। মোক ছাগলীটো বিক্ৰী কৰি দে, ভাল দাম দিম। কিছুদিন তই ভালমতে খাব পাৰিবি। নহ'ব ভাই, মই ছাগলীটো বিক্ৰী নকৰোঁ। ঠিক আছে, তোৰ ছাগলীটো দি তই পানী খা। ছাগলীটোৱে সিহঁতৰ সকলো কথা শুনি আছিল। হঠাৎ ছাগলীটোৱে আশ্চৰ্য ক্ষমতা পাই যাদুৰ ছাগলী হৈ যায়। ছাগলীটোৱে টকা দি আছিল। প্ৰতিদিনেই এনেকুৱা কৰি টকা দিয়াৰ কাৰণে ৰামুৱে ধনী হৈ গৈছিল। হঠাৎ ৰামুৱে ধনী হোৱাত গাঁৱৰ মানুহে হিংসা কৰিছিল। এদিন নাগেশে লুকাই লুকাই চাবলৈ গৈছিল যে কি কৰি ৰামুৱে ইমান ধনী হৈছে। তেতিয়াই সি গম পাইছিল যে যাদুৰ ছাগলীৰ কাৰণেই ইমান ধনী হৈছে। তেতিয়াই সি ছাগলীটোক চুৰি কৰা সিদ্ধান্ত কৰিছিল আৰু সি ছাগলীটোক চুৰি কৰি তাৰ ঘৰত লৈ আহিছিল। হঠাৎ ছাগলীটোৱে সাপ হৈ গৈছিল আৰু সাপটো তাক কামুৰিছিল আৰু লগে লগে নাগেশে মৰি গৈছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।